আপোনাৰ শৰীৰ আৰু মস্তিষ্ক আপোনাৰ শৰীৰ আৰু মস্তিষ্ক যদি শক্তিশালী হয় তেতিয়া আপুনি সকলো ধৰণৰ কাম কৰিব পাৰিব আপুনি জীৱনত সফল হ'ব পাৰিব কাৰণ শৰীৰ যদি শক্তিশালী হয় আপোনাৰ বেমাৰ কম হ'ব বেমাৰ কম হ'লে আপোনাৰ খৰচ কমি যাব কাৰণ বেমাৰ হ'লে আপোনাৰ বেমাৰত খৰচ হ'লেহেঁতেন যদি আপোনাৰ শৰীৰ শক্তিশালী ৰাখে তেতিয়াহ'লে আপোনাৰ বেমাৰ কম হ'লে আপোনাৰ খৰচো কমি যাব আৰু যদি মস্তিষ্ক শক্তিশালী হয় আপুনি উন্নতিৰ কাৰণে চিন্তা কৰিব পাৰিব আপুনি নতুন নতুন কামত হাত উজান দিব পাৰিব আপুনি মানুহক সহায় কৰিব পাৰিব ঠিক তেনেদৰে আপুনি বুদ্ধিয়ক হ'ব পাৰিব সেয়েহে মন আৰু মস্তিষ্ক আৰু শৰীৰক শক্তিশালী কৰিবলৈ যত্ন কৰক